গুড মৰ্নিং গাইজ ব্লগ শ্বুট গগনৰ আনতি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ ফিল্ডৰ পৰা ভিডিঅ' লৈ আহিবা বিচাৰিছোঁ, কাৰণ যোৱা ভিডিঅ'ত মই দায়িত্বৰ ওপৰত এটা ভিডিঅ' দিম বুলি কৈছিলোঁ। সেইকাৰণে আজি এটা দায়িত্বৰ ওপৰত ভিডিঅ' বনাবলৈ আকৌ ফিল্ডত আহিছোঁ। গতিকে গাইজ আগতে আমি দাউৰি লওঁ, দাউৰি উঠাৰ পিছত মই দায়িত্বত কি কি খাব লাগে, কি কি খাব নালাগে, আৰু যিকেইটাই বৰ্তমান আমাৰ ফিল্ডত দাউৰি আছে সিহঁতকো খাব দিম। গতিকে গাইজ চাই থাকক ভিডিঅ'টো। আজি একদম চাহ ফিল্ডত চলি ভৰ্তি লাগছে। যোৱা ভিডিঅ'টো নাছিলে, এতিয়া লং জাম্প মাৰিব চবে, দাউৰা হ'ল চবৰে। লং জাম্প মাৰি পিছতহে সিহঁতক খাবা দিম, আগত দিলে সিহঁতে চক খাই পেলাই বহি ৰাখবতো। আৰু এটা কেণ্ডিডেট আছে নতুনকৈ আহিছে, এইটো চা একদম সৰু চলি, কিন্তু দাউৰাত নৰা, ইয়াক পিপ্ৰিয়ে দাউৰি থাকিব। লং জাম্প মাৰিব অলপমান দেখাই আছোঁ ইয়াক, অলপমান পিছতকৈ ইয়াক দেখাই দিম লং জাম্প কেনেকৈ মাৰে। ই আহি আছে, বা অংকুৰ গাইছ চবে মাৰিব লাগি লাইন হৈ লৈছে। গোটাকেইটাকে দেখাম কোনে কিমান মাৰে, চাই থাকক গাইছ। গাইছ এইটো আমাৰ ট্ৰেইনাৰ বুলি ক'লে ভুল নাই, মানে মানুহক ইমান এডভাইচ দিয়ে, পাগলা কৰি দে এইখানে খান্দি আছে। মই কৈছোঁ যা ভিডিঅ'ত অলপ খান্দি ল'ব লাগে, কাৰণে খান্দি লওঁ আমি প্ৰত্যেক দিনা আহি। ওচৰৰ পৰা এখন কোদাল আনি লওঁ গাইছ, কোদাল নকৰবে ঘৰৰ পৰা পাবি। গতিকে গাইছ মাৰিব আৰম্ভ কৰোঁ। বঢ়িয়া বঢ়িয়া, একো নাই, একদম বঢ়িয়া বঢ়িয়া পিঠা। বঢ়িয়া বঢ়িয়া, এক্সিলেণ্ট, বঢ়িয়া বঢ়িয়া, একদম পুৰা স্পীড স্পীড, এক্সিলেণ্ট এক্সিলেণ্ট। বঢ়িয়া 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 গগন, চবৰে এতিয়া লং জাম্পটো মাৰা হ'ল, ব্যায়ামবিলাকো কৰা হ'ল। এতিয়া গাইছ মই লাষ্টৰ লাগি আহিছোঁ, মানে ডাইটটো আহিছোঁ, ডাইটৰ লাগি আহিছোঁ, মানে কি কি খাম এতিয়া আপোনালোকক দেখাম। এই এটা চোৰ, মানে বেগত থৈছিলোঁ কল, পালাই বিচাৰি এই দুটাই মাৰিলে এটা এটা। কোলৈ নে এইটো নাজানো গাইছ, ইমান চলি নাহেতো, কমকৈ লৈ আহিছোঁ। গতিকে ভগাই চাওঁ কিমান পাৱে কিমানে নাপাৱে, নাপালে আখৰা আখৰা হ'লেও খাই কৰিব লাগিব নে কি কয় গাইছ। আৰু কি কি আনিছোঁ মই দেখাই আছোঁ ৰ, খাবা লাগি। গাইছ চবে এতিয়া বহি লৈছে, আৰু কি কি আনিছোঁ চাওঁ গাইছ, এইয়া কল, বুট, কণী। গতিকে গাইছ চবে খাওঁ, আৰু এইখিনি বস্তু খাব লাগে ৰানিং কৰি উঠি। আৰু পানীটো খাব লাগে, ইমান খাব নালাগে, অলপ কমকৈ খাব লাগে। আৰু দাড়ি উঠাৰ পিছত গাইছ আমাক গলটো সোপা মাৰি ধৰা আনৱে, গতিকে সোপাটো ভাঙবা লাগে, অলপ গলটো আখালি ল'ব লাগে দেই গাইছ। গতিকে সিহঁতক ভগাই দিওঁ। গতিকে গাইছ চাই থাকক। আৰু যি শিল ঝটঝটে বাগৰি পৰছি গেলা ভিডিঅ' অলপ নকৰি দিয়া তই, আমি খাই আহ। অঞ্জন অঞ্জন, তোমাক যে গগনে এইগিলা দিছি, তোমাৰ এক্সপিৰিয়েঞ্চ কো? যথেষ্ট ভাল লাগছে, গগনে এইটো বৰ ভাল কাম কৰিছে, মানে যথেষ্ট সুখী হৈছো আমি। এনেকুৱাকে গগনে আগলৈও সহায় কৰি যাওক, তাৰে কামনা কৰিলো। ইয়াৰ ভৱিষ্যতটো ভাল হওক, ইউটিউবটো আগবাঢ়ি যাওক। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো। বঢ়িয়া ভাল ভাল ভিডিঅ' আহি আছে। আমাৰ চিতা ক'ত? চিতা চিতা তুমি অলপ কৈ দিয়া। কলমেন বুলি কয়, অলপমান দেৰিকে মন্তব্য কৰি আছা। গাইছ গোটেইকেইটা বহি লৈছি চাওঁ, আৰু পাতি দিছোঁ আপোনাৰ কিমান খাই খাওক, মানে ইমানো বেছিকৈ অনা নাই। এই কণী নুগুলালি গাইছ, তহঁতে ভগে ভগে খাবি দেই। মই ভূত নাখাওঁ, কোন দুটা খাম হে। একো নাই খাবি গাইছ, এয়া বুট। আৰু গাইছ নিমখ নোহোৱাকৈ খালি ভাল, একদম পুৰা জমনি। কণী মূৰত ভাংছি, ভাংব জেগা নাই কাৰণে আৰ মূৰত তাৰ মূৰত কণী মাৰছি আৰু ভাংছি। গতিকে গাইছ ফাষ্ট ফুড নাখাব দেই গাইছ, যিমান পাৰে সিমান কেঁচা বস্তু খাওক, কাৰণ ফাষ্ট ফুড খালি আগত তেলতে ভাজি দিয়েতো, আমাৰ তাৰমানে দেহাত সেইবিলাকে নষ্ট কৰে, দাৰুণতে পেটৰ বিষ উঠে। গতিকে গাইছ ফাষ্ট ফুডটো পাৰিলে এৰক, আৰু কেঁচা বস্তুবিলাক খাওক। আৰু পালি দিনত এটা এটা কণী খাব লাগে। খাওয়াত ব্যস্ত না, কাৰ কি মুখেৰে ওলাইছে গেৰাণ্টি নাই। মই কওঁ ব্লগছ উইথ গগন ছাবস্ক্ৰাইব কৰিব। গাইছ দেখিলে
তাৰমানে ডাইটত কি খাব লাগে মই আপোনালোকক দেখাই দিলোঁ। ফাৰ্ষ্ট পাৰিলে এটা কলটো গেছ নিদিয়া হ'ব লাগে, কাৰণ আজিকালি চব গেছ দিয়া কল পায়। আৰু কেঁচা হিচাপত বুট, মুগ, বাদাম সেইবিলাক আনবা লাগে। আৰু গাইছ কণী খাব লাগে। কণী তাৰমানে পাৰিলে ব্ৰইলাৰৰ কণী খাব নালাগে, লোকেল কণী যদি আছে লোকেল কণী খাব লাগে, কাৰণ সেইবিলাক বস্তুবোৰে ভিটামিন পায়। আৰু আগত ক'লোৱে ফাষ্ট ফুড, পাৰিলে ফাষ্ট ফুডটো তাৰমানে এৰি দিব লাগে, কাৰণ ফাষ্ট ফুডত বহুত দিনৰ বেয়া বস্তু আৰু পলিথিনত থাকে ন, সেইবিলাক বস্তু বেয়া হৈ যায় আৰু আগত তেলত ভাজি দিয়ে। সেইবিলাক খোৱাৰ পিছত আমাৰ যিটো লাঞ্চত অলপ প্ৰব্লেম কৰে, সেইকাৰণে ফাষ্ট ফুডটো প্ৰায় এৰি দিলে ভাল। গাইছ আৰু ফিল্ডৰ পৰা ভিডিঅ' আহিব, এইবাৰ অলপ বেলেগ ধৰণৰ ভিডিঅ' আহিব। মানে আমাৰ এইখন ফিল্ডত 10 পাক হয় প্ৰত্যেক ভিডিঅ'ত মই কৈয়ে আছোঁ। আৰু আমাৰ ইয়াত ভাল দাউৰা আছে আমাৰ নিচিনা। মই ইমান দাউৰবা নোৱাৰোঁ, আমাৰ মোতকৈ আৰু ভাল দাউৰা আছে। সিহঁতৰ মাজত এটা কম্পিটিশ্যন পাতিম, মানে যোনে এইবাৰ এই ফিল্ডত 10 পাক দাউৰি আগত শেষ কৰিব পাৰে আৰু টাইম এটা বান্ধি দিম, তাক মই একযোৰ জোতা দিম। মানে ইমান দামীও নেদো, মই ধৰ মিলাব পৰাকৈ একযোৰ জোতা দিম। গতিকে গাইছ সেইবিলাক কৰিলে তাৰমানে মানুহৰ মনত জোচ বাঢ়ে, আৰু যিবিলাক ল'ৰাই দাউৰি আছে সিহঁতৰ মনত এটা তাৰমানে ভাল লাগে। আৰু বহুত গাইছ আমি ইমান ধনী ঘৰৰ মানুহ নহয়, কষ্ট কৰি আছোঁ। আনকি একযোৰ জোতা কিনিব কিছুমানৰ পইচা নাথাকে বৰ্তমান সময়ত। গতিকে গাইছ এনেকুৱা বহুত চলি দাউৰবা পাৰে, কিন্তু জোতা একযোৰ কিনি দাউৰবা অলপ অসুবিধা হয়। তেনেকুৱা কাৰণে মই জোতা একযোৰ দিম। গতিকে গাইছ আৰু ভিডিঅ' আহিব, ভিডিঅ'বিলাক চাই থাকিব। গাইছ আমাৰ ফিল্ড বুলিয়ে নহয়, মই বেলেগ ফিল্ডতো যাম। মানে এখন ফিল্ডত 20টামান ল'ৰা হ'ব লাগিব, বা ছোৱালী হ'লেও হ'ব। সিহঁতে কমেণ্ট কৰক আৰু ভিডিঅ'বিলাক মোক চাই থাকক, তাতেও মই যাম। যোনে হায়েষ্ট ৰানিং কৰিব পাৰে তাক একযোৰ জোতা দিম বুলি মই ভাবছোঁ। গতিকে গাইছ এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক কৰক। গতিকে আজিলৈ এৰিছোঁ, বাই বাই।